আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। সন্মানীয় বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ ভিউৱাৰ্ছসকল, মই আপোনালোকক সম্বোধন কৰি বৰ ভাল পাওঁ আৰু আপোনালোকে আমাৰ এই ভিডিঅ'সমূহক সন্মান সহকাৰে আৰু আপোনাৰ অন্তৰৰ পৰা এই ভিডিঅ'সমূহ চোৱাৰ কাৰণে আপোনালোকক আমি আমাৰ তৰফৰ পৰা জনাইছোঁ ধন্যবাদ। যিসকল নতুন আহিছে আমাৰ এই ইউটিউব চেনেলত, মই তেওঁলোকক অনুৰোধ কৰিম যে আপোনালোকে আমাৰ এই আসাম দিনী তালিম চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মনত অহা প্ৰশ্নখিনি কমেণ্ট বক্সত গৈ এতিয়াই লিখক আৰু লাইক কৰক, শ্বেয়াৰ কৰক। আমি আজি বিষয়বস্তু লৈছোঁ জাহান্নামৰ জুই সম্পৰ্কে আলোচনা। জাহান্নামৰ জুই কেনেকা, এই বিষয়ত আমি আলোচনা কৰিম। যিসকলে সম্পূৰ্ণ এই বিষয়টো অৱগত হ'ব বিচাৰে, জানিব বিচাৰে, শিকিব বিচাৰে, তেওঁলোকক মই ক'ম এই ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে আমাৰ এই ভিডিঅ'ৰ শেষলৈকে চাই আপোনাৰ মত কি, আপোনাৰ ধ্যান কি, কমেণ্ট বক্সত গৈ নিশ্চয়কৈ লিখিব। দেৰি নকৰাকৈ বলক আমি আৰম্ভ কৰোঁ আমাৰ ভিডিঅ' জাহান্নামৰ জুই। বন্ধুসকল, জাহান্নাম এটা ভয়াৱহ নাম, দুজক এটা ভয়াৱহ নাম। জাহান্নাম বা দুজক আমি যাক কওঁ, জাহান্নামৰ জুই কেনেকা আৰু এই জাহান্নামৰ জুইৰ পাৱাৰ কিমান, গৰম কিমান, এই বিষয়ে যদি আমি কিতাপসমূহ কোৰাণ হাদিছৰ দৃষ্টিত আমি দেখোঁ, তেনেহ'লে জাহান্নামৰ জুই 1000 বছৰ এই জাহান্নামৰ জুই জ্বলোৱাৰ পাছত ৰঙা হৈছে। 1000 বছৰ জাহান্নামৰ জুই জ্বলোৱা হৈছে, জ্বলোৱাৰ পাছত ৰঙা হৈছে। আৰু 1000 বছৰ এই জাহান্নামৰ জুই জ্বলোৱাৰ পাছত বগা হৈছে। আৰু 1000 বছৰ এই জাহান্নামৰ জুই জ্বলোৱাৰ পাছত জাহান্নামৰ জুই কলা হৈছে। আৰু এই জাহান্নামৰ জুই কলাই থাকিব। জাহান্নামৰ জুই অন্ধকাৰ এটা ঠাই, এতিয়া কলা ৰঙে আৱৰ্ত। এই কলা ৰঙেতেই জাহান্নামৰ জুই থাকিব। জাহান্নামৰ জুই দুনিয়াৰ জুইৰ তুলনাত 70 গুণৰ পৰা 1 গুণ, 70 ভাগৰ পৰা 1 ভাগ টেম্পাৰেচাৰ এই দুনিয়াৰ জুইত আছে। আৰু 69 যি পাৱাৰ আছে, সেই পাৱাৰ জাহান্নামৰ জুইত ৰাখি থোৱা হৈছে। তেনেহ'লে আপুনি মিলাক দুটা জুইৰ, অনুমান কৰক যে দুনিয়াত যিটো আমি জুই আমি বাস্তৱত দেখিছোঁ, যিটো জুই, এই জুই যদি জ্বলোৱাৰ কাৰণে, এই জুই কোনো এটা বস্তুত লগাৰ কাৰণে, কোনো এটা সামগ্ৰীত লগাৰ কাৰণে যিমানেই শক্তিশালী সামগ্ৰী হওক, তেওঁ ভস্ম কৰিব পাৰে। ইয়াত এইটো ক্ষমতা আছে। তেনেহ'লে জাহান্নামৰ জুইৰ পাৱাৰ কিমান হ'ব? লগতে মই ক'ব বিচাৰোঁ, বেলেগ এটা হদিছত আছে যে জাহান্নামৰ জুইৰ পৰা মানুহ যদি তেতিয়া উঠাই আনি যদি দুনিয়াৰ যিটো জুই আছে, এইটো জুইত যদি পেলাই দিয়া হয়, তেনেহ'লে হদিছত আছে যে সেই মানুহজন এই জুইত থাকিও টোপনি যাব। আপুনি ক'ব, কেনে আচৰিত কথা, যে জুইত কোনোবা মানুহ শুব পাৰে নেকি, ঘুমাব পাৰিব নেকি, টোপনি মাৰিব পাৰিব নেকি? আচৰিত এই কাৰণেই যে জাহান্নামৰ জুইৰ তুলনাত এই দুনিয়াৰ জুইটো ঠাণ্ডা। আৰু সেইকাৰণে সেই ঠাণ্ডা জুইত জাহান্নামৰ পৰা ওলোৱাৰ পাছতো তেওঁৰ এই জুই তেওঁৰ গাত আছে বুলি লাগে বুলি তেওঁ গমেই নাপাব, এনেকা। গতিকে আমি এই ভয়াৱহ জাহান্নামৰ আগুনৰ পৰা বাচিব লাগিব। আমি মহান আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰোঁ যে আল্লাহ আমাক সকলোকে এই জাহান্নামৰ ভয়াৱহ জুইৰ পৰা
मुक्ति दान कर। खुदा हाफिज़। अस्सलामु अलैकुम व रहमतुल्लाह।